আপোনালোকে নিশ্চয় গম পাইছে চাগে আজি মোৰ বিষয়টো কি হয় পিয়াজ কাটিলে চকুৰ পানী কিয় ওলায় কি যে অশান্তি এটুকুৰা পিয়াজ কটাৰ মাত্ৰকে চকুৰ পানী বৈ আহে নহয়নে সেইবাবেই মই আজি আপোনালোকক এনেকুৱা এটা দিহা দিম যাৰ পাছত আপোনালোকে হাজাৰটা পিয়াজ কাটি থাকিলেও চকুৰ পানী নোলাব সো বন্ধুসকল আমি প্ৰথমে জানি লওঁ আহক পিয়াজ কাটিলে কিয় চকুৰ পানী ওলায় বন্ধুসকল পিয়াজত থকা সালফাৰযুক্ত বিশেষ এক যৌগৰ দ্বাৰা থাকে যাৰ নাম হৈছে এমিনো এসিড সালফক্সাইড য'ত আমি পিয়াজ কাটিলে তাৰ কোষৰ ভিতৰত থকা এলিনেছ নামৰ এবিধ এনজাইম বাহিৰ হৈ এমিনো এসিড সালফক্সাইডৰ সৈতে বিক্ৰিয়া কৰি উত্তায়ী সালফনিক এসিড সৃষ্টি কৰে যাৰ ফলত আমাৰ চকুত পৰাৰ লগে লগে আমাৰ চকু পানী ওলায় সেয়ে এই সালফুৰিক এসিডক আমি চকুৰ পানী জ্বলা-পোৰা কৰাৰ প্ৰভাৱৰ পৰা আমি মুক্ত হ'ব লাগিব তাকে কৰিবৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াৰ বাবে হাত খাৰিবলৈ হলে আপুনি পিয়াজ টুকুৰা কটাৰ পূৰ্বে ফ্ৰিজত ৰাখক যদি আপোনাৰ ঘৰত ফ্ৰিজ নাই তেতিয়া হলে ঠাণ্ডা পানীত কমেও 1 ঘণ্টা ডুবাই ৰাখক তাৰ পাছত আপুনি কাটি চাওক যদি আপোনাৰ চকুৰ পানী ওলায় তেতিয়া হলে মোক কমেন্ট বক্সত গালিয়ে পাৰি দিব আশা কৰো আপোনালোকৰ লাভৱান হ'ব আপোনালোকৰ বিশেষ সহায় হ'ব এই ভিডিঅটো চোৱাৰ পৰা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু যদি ভিডিঅটো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ